দেখিছে আপোনালোকে আজি এখন বিয়ালৈ আহিলোঁ প্ৰায় বিয়া খাই থকা হৈছে তেখেতৰ ঘৰলৈ আজি আমাৰ অসমীয়া জাতীয় কৃষ্টি শিলচৰত এখন ফুলাম গামোচাৰে আমাৰ সকলোৱে মৰম যাচিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি মোৰ ভাতৃপ্ৰতিম বন্ধু প্ৰভু মনোৰঞ্জনক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এয়া দেখিছে গাইছে আপোনালোকে আমাৰ গেলেকী গৌৰৱ যিহেতু আমাৰ গেলেকী গৌৰৱ আমাৰ এইফালে প্ৰমোদ মনোৰঞ্জন ককাইদেউ সুন্দৰকৈ তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা দেখিছে আপোনালোকে একোখন পুষ্পিতা অনুষ্ঠানত স্থানীয় শিল্পী সুন্দৰকৈ মৰম যাচিছে সুন্দৰকৈ মৰম যাচিছে ইয়াত দেখিছে আৰু আছে আমাৰ ৰাজমাংসী ৰাজমাংসীক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতকো আমাৰ অসমীয়া জাতি কৃষ্টি শিলচৰ এখন ফুলাম গামোচাৰে আমাৰ সকলোৱে মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ অকল পুৰুষ আহি আছে মহিলা নাহিলে ভাল লাগিছে বাইদেউ আচ্ছা বাইদেউ কি কৰিব মই কৈছোঁ বাইদেউ মই ভণ্টি বুলি ক'লে গালি পাৰিব নহয় একো নাই গ'লে ধেমালি কৰিছোঁ ধন্যবাদ এজন আছে আমাৰ মাজত শিল্পী আমি তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অজিত বিয়াজ ক'ত আছে জানো তেখেত এয়া দেখিছে আপোনালোকে গাইজ মণি এয়া অজিত বিয়াজ আমাৰ মঞ্চলৈ আহিছে এয়া সুন্দৰকৈ তেখেতকো এখন সুন্দৰকৈ ফুলাম গামোচা সম্পূৰ্ণ জনাব বিচাৰিছে তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা ইয়াৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এই গাঁৱৰ গাঁৱৰ মহান বহুল ৰাজখোৱা আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আগবঢ়াই আনিব যাওঁ তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ SK ইউটিউব আৰু SK যুৱ সমাজৰ আমি ভাতৃ সুমনক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সুমন ইয়াৰ পাছতে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি অমিত গগৈ আছে আপুনি হেল্ল' বাইদেউ হেল্ল' নাই মানে অকণমান সাজ পোছাক যে বেলেগ দেখিছোঁ অকণমান মানে ছোৱালীবোৰক গাত লগা যেন লাগিছে এনেই কৈ যাওকচোন কোন হয় আপুনি অনুমান কৰিব ছোৱালী মাক নহয় মানে মই সাজ পোছাকত অকণমান অনুমান কৰিলোঁ ধন্যবাদ জনাইছোঁ আপোনাক হ'ব ঠিক আছে যাওক আপোনাৰ ব্যস্ত আছে মই গৃহস্থক ইয়ালৈ মাতিছোঁ মঞ্চলৈ মাতিছোঁ আৰু কিবা আছে নেকি মানৱ গগৈ ক'ত আছে আঙুলিয়ে দিয়কচোন আছে যদি আচ্ছা আহিছে মানৱ গগৈ এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ যিহেতু আমাৰ পূৰ্বপৰিকল্পিত অনুষ্ঠান নহয় হঠাতে কৈছে গতিকে মই ধৰক আগতে যদি জানিলোঁ হয় লিষ্টখন বনাই ল'লোঁ তেতিয়া যিহেতু মোৰ মৰম যাচি লৈছোঁ বুলিহে ভাবিছোঁ যিহেতু সম্বৰ্ধনাটো বহুত জনোৱা বুলি সম্বৰ্ধনাটো আচলতে একেবাৰে বয়সন্ধি কালত শেষত জনোৱাটোহে বুলি মই বুজোঁ যিহেতু আমাৰ উঠি অহা প্ৰজন্ম আমি মৰম যাচিছোঁ আৰু অভিনন্দন জনাইছোঁ আৰু প্ৰথমে আমাৰ আজি অনুষ্ঠান নিশালে আমি আগবাঢ়িবলৈ খুজিছোঁ আৰু আগবঢ়াত আমাৰ মোৰ বন্ধু বহুত মনোৰঞ্জন চমুকৈ দুআষাৰ কৰিবলৈ আমাৰ লক্ষীনাথ গগৈ এখন আজি মোৰ মৰমৰ ভাইটি দীপেন গগৈ সুযোগ্য কন্যাৰ আজি পুষ্পিতা অনুষ্ঠানত আচলতে মই দীপেনক বহুত ভাল পাওঁ আৰু মই এটা কথা কওঁ দীপেনকো কওঁ সি এজন সাংস্কৃতিক গান সি গীত ভাল পায় আপোনালোকে চাইছে সকলোৱে ইনষ্টাগ্ৰামত সি গান গাই থাকে আমিও চাই থাকোঁ লাইক কমেণ্ট কৰোঁ ঘৰলৈ গৈ নিমন্ত্ৰণ কৰি আহিছে ইয়াৰ বাবে আজি এটা অনুষ্ঠান আছে আপুনি যাব গতিকে সি মোৰ মৰমৰ ভাইটি সি নিমন্ত্ৰণটো কৰাৰ কাৰণে মই আচলতে ৰৈ থাকিব নোৱাৰিলোঁ আহিলোঁ আমাৰ কালি এটা অনুষ্ঠান আছিলে আমি প্ৰায় 3টামান বজাত ৰাতিপুৱা সময়ত আহি পাইছোঁহি তথাপিতো কৈলাশ মই মাধৱ একেলগে আছিলোঁ কালি আমি এটা প্ৰগ্ৰেম আছিলে আমাৰ
তথাপিতো সি মাতি থৈ আহিছে যে নহাকে থাকিব নোৱাৰো গীত গাম বুলি বা অন্য কিবা কথালৈ অহা নাই দীপেনক অকণমান আশীৰ্বাদ দিব আহিছোঁ পৰিয়ালটোক আশীৰ্বাদ দিবৰ কাৰণে আহিছোঁ যি তাৰ এটা কণ্ঠ আছে সুন্দৰ আপোনালোকে সকলোৱে সহযোগ কৰিব দীপেনক আৰু আমি যিমান পাৰোঁ সহযোগ কৰিম পুৰণি বন্ধু কেইজনমানক লগ পালোঁ লক্ষী যেতিয়া মোৰ 2015 চনত গীতবিলাক ৰাইজে শুনিছিলে শিৱসাগৰ তেতিয়া প্ৰায় 2015-16 চন 3 বছৰমান একেলগে আমি প্ৰগ্ৰেম কৰি আছিলোঁ সুমন আছে মোৰ মৰমৰ ভাইটি সুমনৰ এটা সুন্দৰ দিহান মডেল আছে এটা ইউটিউব চেনেল আছে আৰু সুমনক মই বহুত দিনৰ মূৰত লগ পালে ভালনে সুযোগ সুবিধা আৰু স্থানডোখৰ প্ৰদান কৰিছে সেই ব্যক্তিজনক যদি আমি অকণমান আমাৰ সকলোৰে হৈ আমি ইয়াত উপস্থিত হোৱা সকলোৰে হৈ যদি আমি মৰম নাজাছোঁ সেইটো আমাৰ ভুল হৈ যাব গতিকে আজি গৃহস্থ ডিপেণ্ড কৰিব জনাইছোঁ তেখেতক আগবঢ়াই অনুৰোধ জনাইছোঁ যদি অকণমান সকলোৱে কাৰণ এই দুজনা মহান ব্যক্তিৰ কাৰণে আজি আমি অনুষ্ঠান কৰিব পাৰিছোঁ হয়নে নহয় গতিকে তেখেতলোকক যদি আমি অকণমান আমাৰ ফালৰ পৰা গামোচা বাৰু তেওঁৰে আমি পইচা খৰচ নাই কৰা হ'লেও কথাটো কৈছোঁ তেখেতলোককো আমি এখন ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰোঁ নাই এইটো নাই গান শুনিব ৰাইজে গান শুনিব কথাটো শুনক বহুত জেগাত বিয়া হয় বহুত ডাঙৰ ডাঙৰ বিয়া পাতে কিন্তু এনেকুৱা অনুষ্ঠান এটা উপহাৰ দিব সকলোৱে নোৱাৰে হয়তো সকলোৰে মানে টকা থাকিলে অনুষ্ঠান নহয় বুজিছে টকা থাকিলে অনুষ্ঠান নহয় গতিকে আপোনালোকে যে এই সুযোগকণ দিছে এই সুযোগকণ দিয়াৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাই পেলানি আমি দুয়োকে এখন ফুলাম গামোচাৰে আমাৰ হৈ মৰম বেছি বহিছোঁ আহক এইখন ফটো জীৱনত কেতিয়াও নাপায় আপোনাৰ ছোৱালী দুবাৰ হাত দি দিয়া নহয় এবাৰে হয় অকণমান হাত চপাই দিব ধন্যবাদ আৰু আপুনি কৈ দিয়ক অজিত এজন সু গায়ক আৰু গীতিকাৰ সুৰকাৰ বহুত গীত আছে মোকো বহুত গীত লিখি দিছে অসমৰ ভালেকেইজন জনপ্ৰিয় কণ্ঠশিল্পী গীত লিখি দিছে অজিতে যিহেতু আমি বোকাৰ পদুম গতিকে আমাৰ প্ৰতিভাবিলাক লুকাই আছে আমি এইবিলাক বিকাশ কৰিব লাগে অজিতৰ কাৰণে সকলোতে হাত চপাই একেলগে ঠিক আছে এই ভিডিঅ' যে কৰি আছে ল'ৰাটোক চিনি পাইছে ঘৰটা গতিকে ডাঙৰ কৰি এতিয়া নতুনকৈ এটা ইউটিউব চেনেল আজু এটা ব্লগ বনাই ফেচবুকত খুব সুন্দৰকৈ মই ইয়াক লগত লৈয়ে ফুৰোঁ যলৈকে নাযাওঁ আমি কালি পৰহি গোলাঘাট যাম ইয়াক লৈ যাম লগত গতিকে সি সুন্দৰকৈ আমাক এনেকৈ অঞ্চলৰ পৰা এটা প্ৰেছ কৰিব গৈছে প্ৰেছটো লাইক কৰিব সকলোৱে ছাবস্ক্ৰাইব কৰিব অমিতৰ কাৰণে সকলোতে হাত চাপৰি আছে একেলগে আমি এটাই ভাবোঁ যে আমাৰ প্ৰতিভাবিলাক আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে যে এইবিলাক এই প্ৰতিভাবিলাক আমি আগুৱাই নিব লাগিব গতিকে সকলোৱে সহযোগ কৰিব বিয়া ঘৰ যেতিয়া অকণমান বিয়া নাম এটা গুণগুণাই দিয়ে দেই আপোনালোকে একেলগে নাই হোৱা কেতিয়া হোৱা নাই আমি দিছোঁ শুনক দেখাই যাম চাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ইউটিউবত চাই থাকিলে
ষ্টাৰ্ট কৰি দিব আৰু যদি ফেচবুকত চাই থাকে পেজখন ফ'ল' কৰি দিবলৈ নাপাহৰিব বিয়া অনুষ্ঠানত এইফালে মণিমাধৱ কণ্ঠ নিগৰাবলৈ আগবাঢ়িছে এইফালে সুন্দৰকৈ আজি আপোনালোকে বিভাগীয় উপস্থিত হ'ব মণিমাধৱ আমাৰ ৰাইজলৈ মোৰ তৰফৰ পৰা মৰম শ্ৰদ্ধাৰে যাচিছোঁ যিহেতু দীপেনদাৰ যদিও দাদা আমি লগৰ নিচিনাকৈ থাকোঁ গতিকেলৈ দীপেনদাৰে ফোন কৰিলে কিমান গীত গাবৰ কাৰণে আজি অনুষ্ঠানত আচলতে কালি বিহুবৰ বছৰকালিতো প্ৰগ্ৰাম আছিলে প্ৰায় ৰাতিপুৱা হৈছে বিয়াৰ প্ৰগ্ৰামে আছিলে গতিকে টোপনি ক্ষতি বহুত বেছি টাইম নকৰোঁ তথাপিতো হ'ব মই যাম গান দুটামান গাম বুলি আহিলোঁ এতিয়া ইনষ্ট্ৰুমেণ্টটো নাই ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ আমি বিহু অলপ হাত চাপৰিতে গাম সকলো ৰাইজে পাৰিব নাই
স্থানীয় শিল্পীক উৎসাহ যোগাইছে তেওঁ স্থানীয় শিল্পীক এখন সুন্দৰকৈ গুৰুত্ব দিছে আৰু ৰাইজৰ মাজলৈ আগুৱাই দিছে গতিকে ইমান এটা অলখন ইমান বিশাল হ'লে এনেকুৱা এটা কাৰ্যসূচী ল'ব পৰা আপোনালোকে নিজে কিমান পাইছে গতিকে আমাৰ এতিয়া সকলোৱে মৰমৰ ককাইদেউ পৰিয়ালবৰ্গ তেওঁলোকক মংগল কৰক তাৰে কামনা কৰিলোঁ। হেল্ল' গাইজ এইফালে দেখিছে আমাৰ দীপেন ককাইদেউ তো দীপেন ককাইদেউ ঘৰলৈ আহিলোঁ তেওঁলোকৰ ছোৱালী পুষ্পিতা অনুষ্ঠানলৈ আহিলোঁ যিহেতু আমাৰ এইটো অঞ্চলত মৰ্টেল দিয়া বুলি কয় সাধাৰণতে নৈক্য যিটো কাৰ্যসূচী থাকে আগদিনা সেইটো নৈক্য মৰ্টেল দিয়া বুলি কয় চ' মৰ্টেল দিয়ালৈ আহিলোঁ সুন্দৰকৈ ককাইদেৱে সুন্দৰকৈ স্থানীয় শিল্পীক সুন্দৰকৈ গীত গোৱাৰ এটা সুবিধা কৰি দিলে সকলোৱে গীত মাত কৰিলে আনন্দ কৰিলে এনজয় কৰিলে আৰু তেওঁ এখনকৈ সুন্দৰকৈ এখন ফুলাম গামোচা আহি দিলে সম্বোধনা অনুষ্ঠান এটা কৰিলে আৰু শেষত সুন্দৰকৈ আমাক খোৱালে খুৱাই এতিয়া আমি যাবলৈ ওলাইছোঁ গধূলি ককাইদেউলৈ এয়া জনালোঁ ককাইদেউ পৰিয়ালটো ঈশ্বৰে মংগল কৰক সুন্দৰকৈ ৰাখক তাৰে কামনা কৰি আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ গতিকে সকলোকে বাই বাই গুড নাইট।